हेलो फ्रेंड्स वेलकम टू स्प्लेंडिटी 2 आज आम क्लास 8 मैथमेटिक्स एक्सारसाइज 4.1 क्वेश्चन नम्बर 2 समाधान करिम सोआ चतुर्भुज ABCD जत AB इक्वल टू 4 सेंटीमीटर BC इक्वल टू 3 सेंटीमीटर DA इक्वल टू 2.8 सेंटीमीटर कर्ण AC इक्वल टू 5 सेंटीमीटर और कर्ण BD इक्वल टू 4.5 सेंटीमीटर सोआ এইকেইটা মেজারমেন্ট আমি বাহু আৰু কৰ্ণকেইটা আমি ইয়াত আঁকি লৈছো আমাৰ সুবিধাৰ কাৰণে যাতে প্ৰত্যেকবাৰতে স্কেল আমাৰ ব্যৱহাৰ কৰিব নালাগে সো প্ৰথম বাহুটো আছে AB ইকুয়াল টু 4 সেন্টিমিটার তেন্তে ইয়াত আমি স্কেলেৰে আঁকি লৈছো ইয়াত আমি থৰ্মল হিচাপে এটা আমি চতুৰ্ভুজ আমি আঁকি লও ABCD চতুৰ্ভুজটো সো ABCD আমি চতুৰ্ভুজটো আঁকি লৈছো ABCD এতিয়া কৰ্ণ দুডাল আছে AC আৰু BD তেন্তে আমি দুডাল কৰ্ণ আঁকিছো এনেকুৱা ধৰণৰ হ'ব তেন্তে এইটো হল 4 সেন্টিমিটার এইটো হল 3 সেন্টিমিটার বাহু এইটো হল 2.8 সেন্টিমিটার এই কৰ্ণ হল 5 সেন্টিমিটার আৰু এই কৰ্ণ হল 4.5 সেন্টিমিটার সো এইটো আমাৰ আঁকিব লাগে এতিয়া আমি AB বাহু আঁকিছো এতিয়া আমাৰ BC বাহু আঁকিব লাগে BC বাহুৰ ইয়াত মেজারমেন্ট দিয়া আছে আমি ইয়াত আঁকিছো আগতে 3 সেন্টিমিটার BC বাহু তেন্তে আমি B কেন্দ্র হিসাবে আমি 3 সেন্টিমিটার ব্যাসার্ধৰ এটা বৃত্তচাপ আমি লম এবাৰ এনেকৈ লবা এবাৰতকৈ বেছি এনেকৈ নলবা কাৰণ অলপ গণ্ডগোল হ'ব সো এতিয়া আমি ইয়াত সি বিন্দু লব নোৱাৰো কাৰণ ইয়াত কটাকটি কৰা নাই দুটা বৃত্তচাপে কটাকটি কৰিলে আমি বিন্দুটো লব পাৰো তেন্তে ইয়াত কটাকটি কৰিব এর পৰা ললেহে তেন্তে আমাৰ AC লাগে আগত ইয়াতে আমাৰ এই সি বিন্দুটো লাগে তেন্তে আমি AC ড্ৰ কৰিলেহে আমি সি বিন্দুটো পাম বৃত্তচাপ AC লম তেন্তে AC 5 সেন্টিমিটার আছে AC আছে ইয়াত 5 সেন্টিমিটার সো AC আমাৰ ইয়াত 5 সেন্টিমিটার তেন্তে আমি এইটো মেজাৰটো ললো তেন্তে আমি A বিন্দু কেন্দ্র কৰি আমি ইয়াত এটা বৃত্তচাপ ললো তেন্তে ইয়াত এই ছেদ কৰা ঠাইত আমি নাম দিম C বিন্দু এতিয়া আমি AC আৰু BC আমি সংযোগ কৰি দিম AC আৰু BC সংযোগ কৰা হল এতিয়া আমাৰ লাগে AD লাগে কিন্তু ইয়াত আমাৰ কৰ্ণ এডাল আছে BD তেন্তে আমি সেই কৰ্ণডাল আগত আঁকিম কাৰণ এর পৰা ইয়াত চাপ ললে এর পৰা D ত এটা চাপ ললে আৰু C ৰ পৰা D ত চাপ ললে দুটা চাপ হ'ব আৰু B ৰ পৰা চাপ ললে তিনিটা চাপ হ'ব কিন্তু কটাকটি বেছি হ'ব সেই কাৰণে আমি B ৰ পৰা আমি আগে কৰ্ণৰ চাপটো লম তাৰ পিছত এর পৰা এই চাপটো লম তেন্তে দুটা চাপ হ'ব আৰু CD বাহুটো আমি পাই যাম গতিকে আগতে আমাৰ BD কৰ্ণডাল আগত লব লাগিব তেন্তে BD কৰ্ণডাল আছে সোয়া BD কৰ্ণডাল আছে 4.5 সেন্টিমিটার তেন্তে আমি 4.5 সেন্টিমিটার মেজার কৰি ললো তেন্তে আমি বিৰ পৰা বি কেন্দ্ৰ হিচাপে আমি ইয়াত আমি এডাল চাপ লম আৰু এতিয়া আমি ইয়াতে বিন্দু দিব নোৱাৰো ইয়াৰ পৰা আমি সিৰ পৰা আঁকিব কিন্তু CD আমাৰ মেজার দিয়া নাই এর পৰা AD হে মেজার দিয়া আছে গতিকে আমাৰ AD তো আমি লম AD ৰ মেজার দিয়া আছে 2.8 গতিকে আমি 2.8 আমি কম্পাসের আমি অ্যাডজাস্ট কৰি ললো গতিকে A বিন্দু কেন্দ্র হিসাবে আমি ইয়াত আমি এটা বৃত্তচাপ আঁকিলো এতিয়া এই ছেদ বিন্দুটো আমি নাম দিম D বিন্দু গতিকে এতিয়া AD আৰু BD CD আমি গোটেইটা সংযোগ কৰি দিম AD কৰ্ণ AD বাহু CD বাহু আৰু BD কৰ্ণ সংযোগ কৰা হল সো এতিয়া আমি কেনেকৈ আঁকিলো এবাৰ কৈ দিও প্ৰথমে AB ইকুয়াল টু 4 সেন্টিমিটার এটা বাহু আঁকি লোৱা হৈছে ৰেখাখণ্ড AB ৰেখাখণ্ড 4 সেন্টিমিটার আৰু B কেন্দ্ৰ হিচাপে লৈ 3 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত এটা বৃত্তচাপ লোৱা হৈছে
আৰু তাৰপিছত এক কেন্দ্ৰ হিচাপে 5 সেন্টিমিটাৰ এটা ব্যাসাৰ্ধযুক্ত বৃত্তচাপ লোৱা হৈছে আৰু বৃত্তচাপ দুটাই কটাকটি কৰা স্থানটো সি বিন্দু হিচাপে নামকৰণ কৰা হৈছে। আকৌ CD হিচাপে লোৱা নাই, কাৰণ CD আমাৰ দিয়া নাই। আমি প্ৰথমে চিত্ৰটো এটা থুলমূল হিচাপে আঁকিছিলোঁ। চ' এতিয়া ইয়াত CD হিচাপে দিয়া নাই, গতিকে ইয়াত BD কৰ্ণ দিয়া আছে। গতিকে আমি বিৰ পৰা বি কেন্দ্ৰ হিচাপে লৈ 4.5 ব্যাসাৰ্ধযুক্ত বৃত্তচাপ এটা লোৱা হৈছে আৰু এক কেন্দ্ৰ হিচাপে 2.8 ব্যাসাৰ্ধযুক্ত এটা বৃত্তচাপ লৈ ছেদ কৰা বিন্দুটো D হিচাপে আমাৰ চিনাক্ত কৰা হৈছে। গতিকে তাৰপিছত আমি সংযোগ কৰি দিছোঁ তিনিটা বিন্দু। চ' ইয়াতে বিৰ পৰা D কৰ্ণ আমি সংযোগ কৰি দিছোঁ আৰু CD সংযোগ কৰি দিছোঁ, AD সংযোগ কৰি দিছোঁ আৰু এইটো আমাৰ চতুৰ্ভুজ আঁকিবলগীয়া। চোৱা এতিয়া আমাৰ অংকন প্ৰণালী। চোৱা AB = 4 সেন্টিমিটাৰ ৰেখাখণ্ড অঁকা হ'ল। প্ৰথমে AB = 4 সেন্টিমিটাৰ ৰেখাখণ্ড অঁকা হৈছিল আৰু স্তৰটো A বিন্দুক কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ আৰু B বিন্দুক কেন্দ্ৰ কৰি 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ অংকন কৰা হ'ল আৰু ইহঁতৰ ছেদবিন্দুক C নাম দিয়া হ'ল। A বিন্দু আৰু B বিন্দুক কেন্দ্ৰ কৰি ছেদবিন্দু আমি C পাইছোঁ ব্যাসাৰ্ধ বৃত্তচাপ লৈ। আৰু AC আৰু BC সংযোগ কৰা হ'ল আৰু তাৰপিছত AC আৰু BC সংযোগ কৰা হৈছে। এতিয়া স্তৰ 4 B বিন্দুক কেন্দ্ৰ কৰি 4.5 সেন্টিমিটাৰ আৰু A বিন্দুক কেন্দ্ৰ কৰি 2.8 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ অংকন কৰা হ'ল আৰু ইহঁতৰ ছেদবিন্দুক D নাম দিয়া হ'ল। B বিন্দুক কেন্দ্ৰ কৰি 4.5 সেন্টিমিটাৰ যুক্ত এটা বৃত্তচাপ অঁকা হৈছে আৰু A বিন্দুক কেন্দ্ৰ কৰি 2.8 সেন্টিমিটাৰ যুক্ত ব্যাসাৰ্ধযুক্ত এটা বৃত্তচাপ অঁকা হৈছে আৰু ছেদ কৰা বিন্দুটো D বিন্দু। তাৰপিছত AD, BD আৰু CD সংযোগ কৰি দিয়া হৈছে। স্তৰ 5ত সংযোগ কৰি দিয়া হৈছে এইকেইটা। এইটো আঁকিবলগীয়া ABCD চতুৰ্ভুজ। থেংক ইউ। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।